তো ৱেলকাম বেক টু মাই ইউটিউব চেনেল। তো মই যতীন। তো মোৰ কাৰ ৱাছৰ আজি স্কৰ্পিঅ'ৰ আপোনাৰ অল ক্লিন নহয়, ভিতৰটো ক্লিন নকৰোঁ, বাহিৰটো ক্লিন কৰা হ'ব। চাই লওক কিমান লেতেৰা হৈ আছে। তো বহুত বোকা হৈ আছে, দেখিছে আপোনালোকে, এয়া তামোলৰ পিক দেখিছে, আৰু এইফালে চব বোকা, চব কেনেকুৱা লেতেৰা হৈ আছে, বোকা অৰুণাচলৰ বোকা পুৰা আছামত আহিলে এতিয়া। তো এই চব তলত কেনেকুৱা বোকা প্ৰথমে কি কৰিব লাগিব, তলটো ধুই ল'ব লাগিব, মাৰি ল'ব লাগিব, পানী থাকি নাযায়, তাৰ বাবে ধুনীয়াকৈ ভালকৈ পানী মাৰি চফা কৰি ল'ব লাগিব। পানী মৰা তলটো মানে চকাবিলাকত বহুত বোকা হৈ গ'ল, তলটো পানী মৰা গ'ল। কি যায় মানে কম দি মানে মহাৰি মানে বচাব পৰা নাযায়, মানে তাত থাকি যায় মানে চাওক কিমান লেতেৰা। সেইবিলাক আইৰণ ইউজ কৰি কিনে পূৰা ধুনীয়াকৈ ক্লিন কৰি যাতে ক'তো অকণ দাগ থাকি নাযায়, তেনেকৈ চফা কৰিব লাগিব। তো আপোনালোকৰ গাড়ীখন এবাৰ লৈ আহিব, পাছ কৰি দিম। যিমান পাৰোঁ আপোনালোকৰ আপোনাৰ গাড়ীখনক ভাল ছাৰ্ভিচ দিবলৈ মানে কি ভাল ছাৰ্ভিচ দিম। তো হিচাপত এবাৰ আইৰণ ৰিমুভাৰ মাৰি পেলাই ব্ৰাছ দি আপোনাৰ যিকোনো চেক মাৰিব লাগিব, কম মাৰি তো চাই লওক, কম মাৰি ধুই মেলি আজৰি হৈ গ'ল। কেনেকুৱা লাগিব বনাব, একদম জিলিকিছে নে চাই দিয়ক। তো কমেণ্ট কৰি জনাব কেনেকুৱা লাগিলে খোৱা। তো এতিয়া শুকাবৰ কাৰণে মোহাৰি দিব লাগিব। বহুত লেতেৰা হৈ যায়। এইখন হ'ল ছুইফ্টৰ ইঞ্জিন হয়, পূৰা একদম মানে এইটো ইঞ্জিনটো চাফা কৰিব লাগে। তো চাই থাকক, ডিগ্ৰিজাৰ দি পিনে ডিগ্ৰিজাৰ ইউজ কৰি পিনে ধুনীয়াকৈ চফা কৰিব। ডিগ্ৰিজাৰ মৰা হৈ গৈছে, চাই থাকক। ইঞ্জিনত পানী বিশেষকৈ ইমান মাৰিব নোৱাৰি, সেইকাৰণে অলপ অসুবিধা হয়। কিছুমানত পাৰি, কিছুমানত নোৱাৰি পানী মাৰিবৰ কাৰণে। তো সেইকাৰণে প্ৰায় ডিজেলো ইউজ কৰা হয়, আৰু লগতে ডিগ্ৰিজাৰ হ'লে মানে বেষ্ট আৰু ডিগ্ৰিজাৰ ইউজ কৰিব পাৰি। আপুনি ডিজেলো ইউজ কৰিব পাৰি। ডিজেল ইউজ কৰিলে কি হয় মানে কি বেছিকৈ ধূলিটো টানে, সেইকাৰণে অসুবিধা হয়। পিছত আকৌ একেটাই হৈ যায়, লেতেৰাই হৈ থাকে। সেইকাৰণে পৰাপক্ষত ডিজেলটো কমেই ইউজ কৰিব লাগে। তো কমকৈ ইউজ কৰিলে নিজৰ মানে কি এবাৰ চফা কৰাৰ পাছত আৰু জল্দি লেতেৰা নহয়, আৰু সেইটোৱেই কথাটো। সেইকাৰণে ডিগ্ৰিজাৰ ইউজ কৰিবলৈ, তো ইঞ্জিনটো চাফা কৰি থাকিবলৈ, আৰু গাড়ীখন ধুলেই নহ'ব। তো
ইঞ্জিন চিঞ্জিনবিলাকো অলপ চফা কৰিব লাগে, চফা কৰি ৰাখিব লাগে, যাতে মামৰ চামৰ খাব নোৱাৰে। পাইপ চাইপবিলাক মানে পচি নাযাবৰ কাৰণে কিছুমান হচ পাইপ তেনেকৈ ফাটি যাব পাৰে বা বেয়া হৈ পচি যাব পাৰে, সেইকাৰণে চফা কৰি থাকোঁ। তো চাওক, এয়া চুইফ্টৰ ইঞ্জিন, এয়া চাই লওক, নিচিনা ধুনীয়া নতুন লাগিছে। তো হাৱা মাৰি পৰাই পূৰা শুকুৱাই দিব লাগিব। তো তেতিয়াহ'লে ভিডিঅ'টো আজিলৈ ইমানে। তো ভিডিঅ'টো যদি চাই ভাল লাগিলে আপোনাৰ গাড়ীখন এদিন নিশ্চয় লৈ আহিব, আমিও 100% দিবৰ কাৰণে চেষ্টা কৰিম। তো ধন্যবাদ।